তো সেই এভৰিৱান ৱেলকাম বেক টু মাই নিউ ব্লগ আছাম ব্লগ চলি আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল 15 আগষ্ট। তো আমি গৈ আছোঁ, তো আমাৰ লগৰকেইটা গৈ আছে, এই চাওক এটা আগতে গৈ আছে, আমি আৰু দেৱ গৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ সম্পূৰ্ণ ভিডিঅ' চালে গম পাব গাইজ ক'ত গৈ আছোঁ আমি। তো বলক। তো গাইজ মানে আগতো আছে মানুহ, তো পূৰা ভিডিঅ'টো চালে গম পাব গাইজ। গৈ আছে গৈ আছোঁ, আমি লাওপানী যাম হাই স্কুলত। তো বলক আমি লাওপানী যাব লাগবো। লাওপানী আমার স্কুল, আমি ক্লাস 9 পড়ব। তো বলক ভিডিওটা আরম্ভ করো। তো গাইজ এতিয়া আমি হাতীগড় আহি পালোঁ আৰু গৈ আছোঁ, আৰু আগত আছে লগৰকেইটা। তো আপোনালোকে পূৰা ভিডিঅ'টো চালে গম পাব গাইজ। তো বলক আমি যাওঁ। এইটো হ'ল শুভ। তো গাইজ এতিয়া আমি আহি গ'লোঁ লাওপানী ৰাস্তা, আৰু আমাৰ লগৰকেইটা 15-20টামান গৈ আছে। তো গ'লে কৈছোঁ এতিয়া প্ৰায় বাজে 7টা, আৰু কি ৰ'দ দিছে গাইজ। 15-20টামান গৈ আছোঁ আমি। আছোঁ লাওপানী ৰাস্তা, আৰু আমাৰ লগৰকেইটা ইয়াত আৰু পিছফালেও আছে। চালে গম পাব। গাইজ আমাৰ লগৰকেইটা আহি আছে, আৰু আগত আছে আৰু পিছফালেও আছে। কম 15-20টামান গৈ আছোঁ আমি। তো বলো চক গাইজ ছেকেণ্ড ইয়াৰৰ ছাত্ৰবিলাক গৈ আছে চাওক। তো বলক আমি যাওঁ। ইফালে চাওক কিমান মানুহ বুলি। তো গাইজ আৰু বেছি দূৰ নহয় স্কুলটো। তো আহি পাই গ'লোঁ, আৰু এইবিলাক কি লগাইছে চাওক, খেতি লগাইছে মানে লাওপানী। এইটো ৰোড, ইয়াত খেতি লগাইছে চাওক, কি ধুনীয়া মজা কম গাইজ। তো আৰু এটা ফুটবল খেলৰ মাঠ পাই গ'লোঁ। ইয়াত বোলে ফুটবল খেল হ'ব। তো এতিয়াও ষ্টাৰ্ট হোৱা নাই, তো আৰু কেইদিনমান পিছত খেলটো মানে ষ্টাৰ্ট হ'ব। তো চাওক পূৰা ভিডিঅ'টো চালে গম পাব গাইজ ক'ত গৈ আছোঁ আমি। ফাইনেলি গাইজ মানে আমি স্কুল আহি পাই গ'লোঁ, আৰু এইটো হ'ল স্কুল। এইটো পোৱা নাই। তো অপূৰ্ব, দেৱ আৰু মই আহিছোঁ, আৰু এই হ'ল ରଣ। তো পূৰা ভিডিঅ'টো চালে গম পাব গাইজ। তো বলক আমি যাওঁ। যেতিয়া মানে আমি স্কুলত আহিছোঁ, এতিয়া টকা উত্তোলন কৰিব। তো চাওক কিমান মানুহ। তো আমি এতিয়া আছোঁ স্কুলৰ মাজত। হেল্ল' গাইজ, এতিয়া আমি পতাকা উত্তোলন কৰি আহি গ'লোঁ, আৰু আমাৰ লগৰকেইটা আহি আছে। তো আৰু সিহঁত মানে বক্সং গৈছে, আৰু আমি মানে আমাৰ স্কুল মানে লাওপানী, সেইকাৰণে আমি লাওপানী আহিছোঁ। তো বলক ভিডিঅ'টো মানে আৰু দীঘল। তো গাইজ মানে ভিডিঅ'টো মানে বেছি দীঘল নকৰোঁ, আৰু ইয়াতে মানে সামৰিম। তো ভিডিঅ'টো ভাল লাগিলে কি কৰি দিব লাগে দেব নাজানো তই। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আৰু এটা নেক্সট ভিডিঅ' লৈ মিলিম গাইজ।